আজি যাই আছো মদন কামদেৱ এইফালে আছে আৰু আগত দেখি যাই আছে তো কলেজ মানে ছুটি হ'ল ছুটিৰ টাইমত যাই আছো এনে ঘূৰি আহিম অলপ ভাল লাগে এনেকে ন এনজয় হয় দেহাত কিমান পালা তো চাই থাকক বেয়া টাৰ্ণিং আছে ন এতিয়া সেই লাহে লাহে বালি থাকে বালি থাকিলে ভয় লাগে বাৰু বালি ডাঙৰ চাকা চুচৰাই গ'লেই একেৰাহে গোটেই টাৰ্ণিং মহা দিছে না সেই তিনিত লাগো তো গাইছ এইটো বেছি দীঘল ব্লগ নহ'ব এইটো 7টা ব্লগ হ'ব ইমান মই মানে ইমান দখাই নাথাকোঁ অলপ অলপ দখাম আৰু কেনে লাগছে জাগা জাগা কেনে লাগছে একদম গলি জাগা চাই লৈ ফটো তোলা বুলি পোষ্ট দি আছে এটা লবৰ বনোৱা ন লবৰ বনোৱা দেখা পাইছে হেল্ল' গাইজ কৈছো কেমান কৰিবি হেল্ল' গাইজ কৈছো হেল্ল' গাইজ কতে লবৰ বনোৱা কৰা কেইটা কয় এইটো কৰকা এটা কাটি দিয়ে আঠাটো পৰি থাকে আৰু চব গাছতে আছে ন কৰকা গিলে সেইগিলা চব গাছতে আছে এডাল কি গাছ বোলে হে বাবু গাছডাল কি ৰাবাৰ গাছ বুলি কয় এতিয়া গাছডালৰ নামটো নাজানো আৰু আৰে কেনা কি চাহতে হো ৰাবাৰ গাছ বুলি কয় এতিয়া গাছডালৰ নামটো নাজানো আৰু নেকি ফটো 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 সব ফটো আৰু গাছডালে দি মুখখন পাৰ কৰি দিছি মোকো ফটো নতুনলৈকে ঐ মই পোষ্ট দিম মোকো ফটো মাৰ দে দে ফটো মাৰ মই পোষ্ট দিম এতিয়া তাৰ পৰা মাৰ জুম কৰিবি ৰিলছ বনাই আছে গাইছ ৰিলছ বনাই আছে ইনষ্টাগ্ৰামত মই আহি আছো তই কবা ফাল্টু নাই কিনো ফটো মাৰিব চাই আজি ফটো তুলিব নোৱাৰা গম পাইছো मेरी आजा आजा সারফারাজ কত গেল ওই সারফারাজ ব্লগটো দিবা লাগবে না হা 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 সারফারাজ ये समझ दिया ना ये समझ दिया ना ডাইরেক্ট কথা আৰু আমাৰ লাজ লাগছে সেইকাৰণে ইয়াতে উঠি আছো এই বাবুৰ লাজ লগা নাই চকী নাই এটা ছোৱালীকেইটা আছে সেইকাৰণে লাজ লাগছে আকৌ একো নহয় ব্লগত দি দিম তো গাইজ ভিডিঅ'টো আজি এইখিনি আছিল মানে গম পাইছোঁ এণ্ডিংটো ভাল নহ'ল হ'লেও
এনজয় ভ্লগ আৰু এইটো স্মল ভ্লগ এটা